নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আজি এই ভিডিঅ'টোত মোবাইলৰ পৰা কেনেদৰে আধাৰ কাৰ্ড বনাব তাৰ সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আধাৰ কাৰ্ড বনাবৰ কাৰণে প্ৰথমতে প্লে ষ্ট'ৰত গৈ আভা বুলি চাৰ্চ কৰিব। আভা বুলি চাৰ্চ কৰিলে এইটো যে দেখিছে আভা বুলি আছে, মই অলৰেডি ইনষ্টল কৰি থৈছোঁ, আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। মই এতিয়া অপেন কৰিম। ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব, আপোনালোকে ইংলিছ নহ'লে অসমীয়া যিটোত কমফৰ্টেবল হয় সেইটো চিলেক্ট কৰি ল'ব পাৰে। মই ইংলিছটো চিলেক্ট কৰিম, ইংলিছ কৰি কণ্টিনিউ কৰিছোঁ। কণ্টিনিউ কৰিলে এপ পাৰমিশ্যনটো এগ্ৰী কৰিব। ইয়াতে প্ৰথম যিটো আছে হোৱাইল ইউজিং দিছ এপ, এইটো এলাউ কৰি দিব। ইয়াৰ পিছত ৰেজিষ্টাৰ আৰু লগ ইন থাকিব। আপোনালোকে যিহেতু প্ৰথম কৰিব গতিকে ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰি ডোণ্ট হেভ এন আভা নাম্বাৰ ক্ৰিয়েট নিউ ইয়াতে ক্লিক কৰি দিব। ইয়াত প্ৰথমতে আধাৰ কাৰ্ডৰ নম্বৰটো দিব। আৰু এগ্ৰী কৰি পেলাই নেক্সট কৰিব। মই এইডোখৰত এটা কথা কৈ থওঁ, এই ষ্টেপটোতে আজি মই যিটো ভিডিঅ' দিছোঁ তাত আধাৰৰ লগত যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটোত OTP পঠাই কেনেদৰে আভা নাম্বাৰটো উলিয়াব পাৰি বা আভা কাৰ্ডটো বনাব পাৰি তাৰ ওপৰত ভিডিঅ' দিছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো লিংক নাই তেতিয়াহ'লে কেনেদৰে কৰিব লাগে তাৰ ভিডিঅ' মই আপোনালোকক দিব পাৰিম বনাই। যদি লাগে ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰিব। যদিও আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নাম্বাৰ লিংক নাথাকে তেতিয়াও আভা কাৰ্ডটো বনাব পাৰিব, কেনেদৰে বনাব তাৰ ওপৰত মই ভিডিঅ'টো দি দিম। ইয়াতে প্ৰথম যিটো চিলেক্ট হৈ আছে এন OTP উইল বি চেণ্ড টু ইয়ৰ আধাৰ লিংক মোবাইল নাম্বাৰ, তাতে ক্লিক কৰি নেক্সট কৰিব। ইয়াতে আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটোত এটা আধাৰৰ OTP যাব। আধাৰৰ OTPটো ফিল আপ কৰি তলত মোবাইল নাম্বাৰটো ফিল আপ কৰি ভেলিডেট ক্লিক কৰি দিব। অলপ দেৰি লোড ল'ব। লোড লোৱাৰ পিছত অট'মেটিক আপোনাৰ কাৰ্ডটো বনি যাব। ইমানে ইজি প্ৰচেছ। ইয়াতে ডাউনলোড বুলি এটা অপশ্যন দেখিছে, ইয়াতে ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে ডাউনলোডৰ অপশ্যনটো যে দেখিছে ইয়াতে ক্লিক কৰি আপোনালোকে কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। কেতিয়াবা এই ডাউনলোড অপশ্যনটোত ক্লিক কৰিলে আপোনাৰ আইডিটো ডাউনলোড নহ'ব পাৰে। ইয়ালৈকে হোৱাৰ পিছত আপোনালোকে কি কৰিব, তেতিয়া গো টু লগ ইনত ক্লিক কৰিব। ইয়াৰ পিছত লগ ইন অপশ্যনটোত ক্লিক কৰিব। প্ৰথমতে যিটো আধাৰ নাম্বাৰ আছে এই অপশ্যনটো ইউজ কৰিব আপোনালোকে, ইজি হয়। ইয়াতে আধাৰ নাম্বাৰটো দিব। আধাৰ OTPত ক্লিক কৰি আই এগ্ৰীত ক্লিক কৰি কণ্টিনিউ কৰিব। ইয়াতে আধাৰ নাম্বাৰটো দি আধাৰ OTPত ক্লিক কৰি দিব। ইয়াতে আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটোত আকৌ এটা OTP যাব, সেইটো ইয়াত ফিল আপ কৰি ছাবমিট কৰি দিব। যেতিয়া ছাবমিট কৰিব ইয়াতে আপোনাৰ নামটো দেখাব আৰু ওপৰতে আধাৰ যিটো ID নম্বৰটো দেখাব ওপৰত, তলত আপোনাৰ নামটো দেখাব আৰু ইয়াতে অট'মেটিক গ্ৰীণ টিক হৈ থাকিব, এইটোত কণ্টিনিউ কৰি দিব। কণ্টিনিউ ক্লিক কৰি দিলে ইয়াতে আপোনাৰ প্ৰফাইল ফটোখন আহিব। আধাৰত যিখন ফটো থাকিব সেইখন ফটো অট'মেটিক ইয়াতে আহি যাব। ইয়াতে গোটেই ডিটেইলছখিনি আপোনাৰ দেখাব। আপোনাৰ কাৰ্ডটো ডাউনলোড কৰিবৰ কাৰণে ওপৰত যে দেখিছে এই প্ৰফাইলৰ চিম্বলটো, এই প্ৰফাইলৰ চিম্বলটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ডাউনলোডৰ অপশ্যনটো আপোনালোকে দেখিব, দেখিছে এইটো ডাউনলোড বুলি যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। অকণমান দেৰি লোড ল'ব। ইয়াতো আপোনাৰ আভা আইডিটো দেখাই থাকিব। আভা আইডিটো ইয়াত যে দেখিছে শ্বেয়াৰ আভা কাৰ্ড, ভিউ ডাউনলোড আভা এড্ৰেছ কাৰ্ড,
ক্লিক কৰি পেলাই ইয়াতে হোৱাটছআপ অপশ্যনটো আহিব। হোৱাটছআপত ক্লিক কৰি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ এজনলৈ বা আপোনাৰ চিনাকি কোনোবা এজনলৈ আধাৰ কাৰ্ডটো চেণ্ড কৰি দিব। চেণ্ড কৰাৰ পিছত বেক আহিব। বেক আহি এই আধাৰ এপটো ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত হোৱাটছআপত যাব। যিটো মোবাইল নাম্বাৰত আপোনালোকে কাৰ্ডটো চেণ্ড কৰি থৈছিলে তাত গৈ কাৰ্ডটোত ক্লিক কৰিব। ক্লিক কৰি ওপৰত যে তিনিটা ডটৰ অপশ্যনটো দেখিছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এই ছেভ অপশ্যনটো দেখিছে ইয়াত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো, এইটো হৈছে আধাৰ কাৰ্ড, এই কাৰ্ডটো আপোনাৰ মোবাইলৰ গেলাৰীত ছেভ হৈ যাব আৰু তাৰ পৰা আপুনি কাৰ্ডটো প্ৰিণ্ট কৰি ল'ব পাৰিব। এইটো আছিলে প্ৰচেছটো। একো প্ৰব্লেম নোহোৱাকৈ মই সম্পূৰ্ণ প্ৰচেছটো দেখাই দিলোঁ কেনেদৰে কৰিব পাৰিব। আপোনালোকৰ নিজৰ মোবাইলতে কৰিব পাৰিব। এই কাৰ্ডটোৰ নামত বহুত পইচা লৈ আছে, 200, 150, 300 এনেকৈও পইচা লোৱা মই গম পাইছোঁ। গতিকে আপোনালোকে কাকো পইচা দিব নালাগে, নিজে মোবাইলতে কৰক। মোবাইলতে ডাউনলোড কৰক। ডাউনলোড কৰি কোনোবা কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকসকললৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এনেদৰে আধাৰ কাৰ্ডটো বনাই ল'ব পাৰে। আৰু লগতে ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যিসকলৰ আধাৰৰ লগত মোবাইল নাম্বাৰ লিংক নাই, আধাৰৰ OTP নাযায়, তেওঁলোকে কেনেদৰে কৰিব পাৰিব তাৰো মই ভিডিঅ' এটা বনাই দিম। যদি লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।